নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ। আজি মই আপোনালোকক ONGC এপ্ৰেন্টিছশ্বিপৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত কিছুমানৰ বহুত ডাউট আছে, গতিকে সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ আগত মই ইয়াৰ বিষয়ে দুবাৰকৈ ভিডিঅ' বনালো, গতিকে তাৰ পিছতো বহুতখিনি ডাউট থাকি গ'ল। যোনসকলে এই বিষয়ে জ্ঞাত তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব, আৰু যোনসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভাল পায় তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। গতিকে পলমকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰব্লেমটো হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন। যেহেতু এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰি লৈ যাবলৈ দিছে, গতিকে প্ৰথমে আপোনালোকৰ যোনসকলে নেপছত এপ্লিকেশ্যন ফৰ্মখন বা এপ্লাই কৰিছিলে, নেপছৰখিনি কেনেকৈ এপ্লিকেশ্যন ফৰ্মখন পাব মই দেখাই দিছোঁ। প্ৰথমতে আপোনালোকে ব্ৰাউজাৰটো অপেন কৰিব, ক্ৰম ব্ৰাউজাৰ বা মজিলা ফায়াৰবক্স অপেন কৰিব। তাত গৈ পেলাই আপোনালোকে নেপছৰ যোনটো পৰ্টেল আছে সেইটো খুলি ল'ব। তাৰপিছত তাত আপোনালোকে লগ ইন হ'ব। যেতিয়া আপুনি নেপছৰ পৰ্টেলত লগ ইন হ'ব, লগ ইন হোৱাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন ডেছবৰ্ড খোল খাই যাব। এইটো বহুতে জানে কেনেদৰে কি কৰিব লাগে। তাৰপিছত আপোনালোকে তললৈ আহি দেখিব যে এপ্লিকেশ্যন বুলি আছে, আপোনালোকে তললৈ আহি দেখিবই, তাতে আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন ONGC এপ্ৰেন্টিছশ্বিপৰ এপ্লিকেশ্যন বা যোনটো আপোনালোকে এপ্লাই কৰিছিলে তাত ওলাই যাব। প্ৰথমতে আপোনালোকে ছাইডত দেখিবলৈ পাব যে ভিউ বুলি অপশ্যন এটা আছে, যিটো আপোনালোকে ছাইডত দেখিবলৈ পাইছে। এই ভিউ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। আৰু এই ভিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম সেইখন ওলাই যাব। আৰু এই ফৰ্মখন আপোনালোকে দেখিবই, এষ্টাব্লিছমেণ্ট নেম ONGC শিৱসাগৰ আছাম আছে, তেনেকৈ গোটেইখিনি আপোনালোকৰ ডিটেইলছখিনি লিখা থাকিব। কিন্তু আপোনালোকৰ ডকুমেণ্টছত লিখা আছে যে চিগনেচাৰ উইথ ফটো, কিন্তু এই চিগনেচাৰটো আপোনালোকৰ ইয়াত নোলায়, ফটোখন ওলাই যাব। গতিকে আপোনালোকে এইখনকে প্ৰিণ্ট কৰি ল'ব। যোনসকলে লেপটপ বা আপোনালোকৰ কম্পিউটাৰত এখন উলিয়াই লৈছে তেনেহ'লে প্ৰিণ্ট কৰিব জানে, Ctrl+P টিপি দিলে আপোনালোকৰ যোনখন প্ৰিণ্ট হৈ যাব। ঠিক আছে। তাৰপিছত আহিলে আপোনালোকৰ যোনখিনি গ্ৰেজুৱেটৰ কাৰণে এপ্লাই কৰিছিলে নেটছ পৰ্টেলত, গতিকে তেওঁলোকৰ ফৰ্মখন কেনেদৰে পাব মই দেখাই দিছোঁ। ফাৰ্ষ্টতে আপোনালোকে নেটছ পৰ্টেলত লগ ইন হৈ ল'ব। যিহেতু ছাৰ্ভাৰ ইছ্যু কাৰণে মই আপোনালোকৰ নেটছ পৰ্টেলৰ যোনটো লগ ইন দেখাব পৰা নাই, গতিকে আপোনালোকে যেতিয়া লগ ইন হ'ব, লগ ইন হৈ পেলাই আপোনালোকৰ যেতিয়া প্ৰফাইলটো দেখিবই ওপৰতে প্ৰফাইল বুলি লিখা থাকে, তাতে গৈ পেলাই ক্লিক কৰি দিব। প্ৰফাইলত আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফৰ্ম তাতে পাই যাব, সেইটো আপোনালোকে Ctrl+P কৰি পেলাই প্ৰিণ্ট কৰি ল'ব, বা আপোনালোকে এইটো কম্পিউটাৰ দোকানত গৈ উলিয়াই ল'ব। নেক্সট আহিলে আমাৰ ডকুমেণ্টছ। প্ৰথমতে আমি Annexure A-লৈ আহোঁ। Annexure A-খন হ'ল আমাৰ ডকুমেণ্টছ চেকলিষ্ট। ডকুমেণ্টছ চেকলিষ্টত আপোনালোকে যেতিয়া প্ৰুফ অফ ডেট অফ বাৰ্থ, 10th ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব, যোনখনেই দিয়ে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰ পৰা আপোনালোকৰ প্ৰুফ অফ আইডেণ্টিটি, আধাৰ কাৰ্ড দিছে বা ভোটাৰ কাৰ্ড দিছে, পাছপৰ্ট দিছে, ড্ৰাইভিং লাইচেঞ্চ দিছে, কোনখন দিছে আপোনালোকে ইয়াত ক্লিক কৰি পেলাই ইয়াত ক্লিক কৰি দিব। তাৰপিছত আহিলে চাৰ্টিফিকেট ছাপৰ্ট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, যোনকেইটা চাৰ্টিফিকেট দিব লাগে আপোনালোকে ইয়াত দি দিব, টিক কৰি পেলাই। তাৰ পৰা আপোনালোকৰ কমিউনিটি চাৰ্টিফিকেট বা কেটেগৰী চাৰ্টিফিকেট যদি আপোনালোকৰ কাৰণে এপ্লিকেবল হয় তেনেহ'লে ইয়াত ক্লিক কৰি দিব। তাৰ পৰা PWD চাৰ্টিফিকেট যোনসকলে বিকলাংগ তেওঁলোকে ইয়াত দি দিব। তাৰ পৰা ইয়াত ডকুমেণ্টছ আপোনালোকৰ প্ৰিণ্ট আউট ফৰ্মখন দিবলৈ কৈছে, সেইখন দি দিব। আপোনালোকে দেখালোঁ কেনেকৈ কৰিব লাগে। তাৰ পৰা আহিলে আমাৰ মেডিকেল ফিটনেছ। এতিয়া মেডিকেল ফিটনেছ ফৰ্মখন আপোনালোকে দেখিবলৈ পাইছে যে এইখন হ'ল মেডিকেল চাৰ্টিফিকেট পেৰামিটাৰ ইনক্ল'জ। প্ৰথমে আপোনালোকে ইয়াত যোনখিনি টেষ্ট কৰিবলৈ দিছে সেই টেষ্টখিনি কৰাই ল'ব। টেষ্টখিনি কৰাৰ পিছত আপোনালোকৰ যোনজন ডক্টৰ আছে চাইন কৰাব, সেই ডক্টৰজনে ইয়াতে চাইন কৰি দিব। কিন্তু আপোনালোকে যোনখিনি টেষ্ট কৰিব সেই ৰিডিংখিনিহে লিখা হ'ব। গতিকে আপোনালোকে যোন টেষ্ট ৰিপৰ্টখিনি ইয়াত মানে এটেচ কৰিব নালাগে, খালি ইয়াত ডক্টৰজনে সেই ৰিপৰ্টখিনি চাই পেলাই আপোনালোকৰ যোনখিনি ৰিডিং আছে বা আপোনাৰ BP যদি 120 বা 90 হয় তেনেহ'লে ইয়াত লিখি দিব। আপোনালোকে টেষ্ট ৰিপৰ্টখিনি লৈ যাব তালৈ নালাগে। সেইটো গম পালে মই দেখাই দিছোঁ আপোনালোকক। এইখন হ'ল মেডিকেল চাৰ্টিফিকেট। ইয়াত আপোনালোকৰ নামটো থাকিব, এনেকৈ আপোনালোকে ডক্টৰে লিখি দিব গোটেইখিনি। তাৰ পৰা আপোনালোকৰ যোনজন ডক্টৰে চাইন কৰিব ইয়াত চাইনটো থাকিব। তাৰ পৰা তেওঁৰ ধুনীয়াকৈ চিল মোহৰ মাৰি দিব, গতিকে চাই ল'ব আপোনালোকে। তাৰ পৰা আহিলে আমাৰ Annexure C। Annexure C-খন হ'ল আপোনালোকৰ ডিক্লেৰেশ্যন চাৰ্টিফিকেট, ডিক্লেৰেশ্যন বা চেল্ফ ডিক্লেৰেশ্যন বুলি কয় এখন। এইখন আপোনালোকে যোনটো আপোনালোকৰ নামটো লিখিব, ইয়াত আপোনালোকৰ যোনটো ট্ৰেড আছে সেইটো লিখিব। তাৰ পৰা আপোনালোকে ইয়াত চিগনেচাৰটো মাৰি দিব আৰু প্লেচ এণ্ড ডেটটো লিখি দিব। সেইটো আপোনালোকে জানে কি কৰিব লাগে। তাৰপিছত আহিলে আমাৰ Annexure D ভেণ্ডৰ কোড। এইখনত আপোনালোকে দেখিবলৈ পাইছে যে ভেণ্ডৰ কোড ফৰ অফিচ ইউজ। এইটো আপোনালোকে ঘূৰাব নালাগে, এইটো আপোনালোকৰ ONGC অফিচত ধুনীয়াকৈ পুৰাই দিব। সেইটো আপোনালোকে একো কৰিব নালাগে। তাৰ পৰা আপোনালোকৰ নেম অফ ভেণ্ডৰটো আপোনালোকে নিজৰ নামটো লিখিব, পান কাৰ্ডৰ আপোনালোকৰ নম্বৰটো লিখিব, মোবাইল নম্বৰটো লিখিব, আপোনালোকৰ ইমেইল এড্ৰেছটো লিখিব, বেংক একাউণ্টৰ নম্বৰটো লিখিব। তাৰ পৰা আপোনালোকৰ বেংকৰ এড্ৰেছ যিখিনি আছে গোটেইখিনি ইয়াত দি দিব। তাৰ পৰা আহিলে আমাৰ বেংকৰ লগত যোনখিনি ডকুমেণ্টছ লাগে সেইখিনি দেখাই দিছোঁ। ইয়াত আপোনাৰ চিগনেচাৰ দিব, যিহেতু আপুনি ভেণ্ডৰ গতিকে আপোনাৰ চিগনেচাৰটো লাগিব। তাৰ পৰা আপোনাৰ লাগিব কেঞ্চেল চেকবুক। যদি কাৰোবাৰ কেঞ্চেল চেকবুক নাই তেনেহ'লে আপোনালোকে বেংক পাছবুকখনকে দেখাব ইয়াত।
তাৰপৰা বেংক পাছবুকটো লাগিবই, পান কাৰ্ড লাগিব আপোনালোকৰ, তাৰপিছত আপোনালোকৰ লাগিব এড্ৰেছ প্ৰুফ বা PRC, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যিকোনো এখন দিলে হৈ যায়। তাৰপৰা আপোনালোকৰ বহুত ফটোকপি লাগিব আৰু অৰিজিনেল মেনশ্যন কৰিব লাগিব তাতে গৈ পেলাই। তাৰপিছত ইয়াত আপোনালোকৰ যোনটো বেংকৰ চিল মোহৰ আছে সেইটো মৰাই ল'ব গৈ পেলাই বেংকত গৈ পেলাই, যিহেতু এখন পুৰণা ডকুমেণ্টছ হয় গতিকে মই ইয়াত উল্লেখ কৰা নাই, কিন্তু যোনবিলাক এতিয়া নতুনকৈ যোনবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ দিছে সেইখনত আপোনালোকৰ চিল মোহৰ মাৰিবলৈ দিছে, গতিকে বেংকৰ চিল আৰু মোহৰটো মাৰি ল'ব বেংকত গৈ পেলাই। গতিকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত আপোনালোকৰ যিমানখিনি ডাউট আছিলে সেইখিনি মই ক্লিয়াৰ হৈছে বুলি আশা ৰাখিছোঁ। যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰেছপঞ্চ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।